Welcome to Ktm Rc. Your bike is powerful machine. Please drive carefully. Hey guys, কি খবৰ? আশা কৰিছো সবৰ খবৰ ভালে আছে। আজি ভিডিওটো কিহৰ ওপৰত বনাবলৈ গৈ আছো নিশ্চয় আপোনালোকে থাম্বনেইলখন চাগে গম পাইছে, থাম্বনেইলখন চাই চাগে গম পাইছেই। যেহেতু আপোনালোক মই কৈছিলো আগৰ ভিডিওটোত R15 ভাৰ্জন 4 ল'ম বুলি, কিন্তু অলপ প্ৰব্লেমৰ কাৰণে মানে ভাৰ্জন 4 ল'ব পৰা নাই। তো মানে লগতো কৈছে কেটিএম চাব পৰা আৰচিখন, তো মানে কেটিএম আৰচি চাবলৈ গৈছোঁ আৰু চাবলৈ গৈ মানে কিনি ল'লোঁ, কিন্তু তেতিয়া মানে অলপ প্ৰব্লেমৰ কাৰণে ভিডিঅ' বনাব পৰা নাই আৰু আপোনালোকক দেখাবলৈ পোৱা নাই। তো মানে আজি ভাবি আছোঁ হঠাৎ আপোনালোকক দেখাই দিওঁ, নেদেখালে কেনেকৈ হ'ব ন। তো গাইজ এইখনে হৈছে মোৰ কেটিএম আৰচি 125, চাই লওক আপোনালোকে। তো মানে কি হ'ল, মানে আগৰ যিখন মডেল আছিল কেটিএম আৰচিখনৰ, মানে এইটো মডেল নাছিল, বাকী সব মডেল একেই আছে, কিন্তু মানে মোৰ মতে দুটা বস্তু চেঞ্জ হৈছে। মানে ফাৰ্ষ্টটো এতিয়া আগৰটো মানে আগৰ যিখন মডেল আছিল সেইটো মানে দুটা লাইট আছিল, ইয়াত মানে ডাইৰেক্ট এটা লাইট দিছে। এইটো মডেলটো নতুন মডেল হয়, 2022 মডেল। আৰু এইফালে চাই লওক, আগৰ মডেল যিখন আছিল মানে দুইটা সিট মানে একেলগে আছিল, এতিয়া মানে কি হ'ল চেপাৰ দিছে। আৰু এটা কথা গাইজ, আগতে কৈ দিছোঁ সৰি, মই বাইকৰ বিষয়ে ইমান বেছি নাজানো। তো আগলৈ চাই থাকক, চিনেমেটিক ভিডিঅ' অলপ দিবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। I grew up in a place where they told you what to chase, told you how to run the race, every move was on the page, but I didn't like their way, had to fight and misbehave, had to find a way to change, had to leave to find my way. Caught up in a daydream, I beat my mind up there almost daily. It's how I pass time, no opinions safely. It's how I understand what I want in the space. See, cause everybody wanna tell you bad things, what could go wrong, what fame brings, but success is a finicky thing, and if you ain't sure, no, it'll never be. I don't wanna let myself down, I don't wanna let myself down, আৰু গাইজ বৰ্তমান আছোঁ মই নগাঁও। গোপ্ৰ'খন অনা নাই, মোবাইল দি ভিডিঅ' কৰি আছোঁ, তো পিকচাৰ কোৱালিটি বেয়া হ'ব পাৰে, বেয়া নাপাব গাইজ। মানে বৰ্তমান গৈ আছোঁ মই নগাঁও কেটিএম ডিলাৰত, নাম্বাৰ প্লেটখন আহিছে, তো নাম্বাৰ প্লেটখন লগাবলৈ গৈ আছোঁ আৰু ভাবিছোঁ আপোনালোকক অলপ ৰাইড কৰি দেখাই দিওঁ কেনেকুৱা হৈছে বাৰু। গম নাপাওঁ, পিকচাৰ কোৱালিটি বেয়া হ'ব পাৰে, তাৰ আগতে কৈ দিছোঁ, চৰি গাইজ।